আৰু এইফালে দেখিছে যে গোটেই ওচৰ পাজৰ গোটেই ঘৰবিলাক জ্বলি জ্বলি শেষ হৈ গৈছিলে। গোটেই মানুহৰ অৱস্থা হাহাকাৰ। এইবিলাক দেখিছেনে এতিয়াও আপোনাৰ ঘৰ জ্বলাবিলাক চিন আছে। হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে আমাৰ আৰএলডি ফেমিলিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰ খবৰ ভালেই, আৰু যিসকলৰ খবৰ ভাল নহয় তেওঁলোকৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ খবৰো ভাল কৰি দিয়ক। আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, অলপ বেলেগ ডকুমেণ্টেৰী টাইপ হ'বলৈ গৈ আছে। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাঘজান এখন অভিশপ্ত ঠাই, আৰু আমি আছোঁ বৰ্তমান এতিয়া কলীয়াপানী দলঙৰ ওপৰত, আৰু ইয়াৰ পৰা আপোনাৰ বাঘজানলৈ 3 কিলোমিটাৰ, আৰু এইখন দলঙেদি আপুনি বাঘজানলৈ যাব পাৰে। আৰু এইফালে দেখিছেনে আপোনাৰ মাগুৰী বিলৰ যিখিনি আপোনাৰ সৌন্দৰ্য আপুনি এই কলীয়াপানী দলঙৰ পৰাই উপভোগ কৰিব পাৰে। নহ'লে আপুনি ইফালে যে অলপ ঘূৰিব লাগে, 3 কিলোমিটাৰমান দূৰ হ'ব, সেইফালে আপুনি ঘূৰি আহিলে আপুনি মাগুৰী বিল চাব পাৰে। আপুনি দলঙৰ পৰা একচুৱেলি সম্পূৰ্ণ ভিউটো দেখা পাব মাগুৰী বিলৰ। চব কি সুন্দৰ ভিউ, আৰু দলংখন কি সুন্দৰকৈ বনাইছে। But to the people of Baghjan in India's northeastern state of Assam, একদম এক চাইডৰ পৰা যাতে যে পৃথিৱীখন জুই লাগি আহিছে ধক্কাকে আৱাজো হ'ল, আৰু তেনেকুৱা এটা দৃশ্য। আৰু এইটো দেখিছেনে অইল প্ৰহিবিটেড এৰিয়া, আৰু ইয়াতে আপোনাৰ বাঘজানৰ যে জুইটো এই ইয়াতে লাগিছে জুইটো, এইটো জেগাত আপোনাৰ জুই লাগিছে। দেখিছে কিমান যে মানুহৰ আপোনাৰ অনিষ্ট হৈছিলে, মানুহ থাকিবলৈ আপোনাৰ জেগা নোহোৱা হৈ গৈছিলে, এইটো জেগাতে জুই লাগিছিলে। এতিয়া আপোনাৰ গোটেই ফেঞ্চিং দিয়াটো বন্ধ কৰি থৈছে ৰাস্তাটো, ফেঞ্চিং দিয়ে ব্লক। অইল ইণ্ডিয়াক আমি গৰিহণা দিয়াৰ ইয়াত কোনো আৰু ভাষা নাই। আমি কি আৰু তেওঁলোকক আহ্বান কৰিম, এতিয়া তেওঁলোকৰ প্ৰতি আৰু কোনো আহ্বান নাই। খং উঠিবই আৰু, কোনে কি কৈছে আমিতো নাজানো, অকৰা মানুহ এনেকুৱা কোনে কি কৰিলে গোটেই গাঁওখনতে ধ্বংস হ'ল এতিয়া বুলি খং উঠিব জানো। এই ঘৰটো ন, এই ঘৰটো আপোনাৰ জ্বলি গৈছিলে প্ৰথম, তাৰপাছতে এইখিনি ঘৰ বনালে। এতিয়া এই গাঁওখন কমচে কম 30 বছৰ পিছুৱাই গ'ল। একদম ভাবিবই নোৱাৰোঁ কি কৰিলে উপায় হ'ব, কি কৰিলে চলিম, কি কৰিলে ল'ৰাকেইটা পঢ়া শুনাই ডাঙৰ কৰিম, ভাবিবই নোৱাৰিছোঁ। একদম মই নিজেই এতিয়া কাঠ এটা খান্দি কিনি নিজে মৰি গ'লে ভাল হ'ব নিচিনা লাগিছে। ক্ৰিমিনেল গোচৰ হৈছে, কাৰণ এই গেছ খাপটো যেতিয়া বিস্ফোৰণ ঘটিছিল, শিহু ৰিভাৰ ডলফিন, এই ডলফিন মৰিছিল, কাছ মৰিছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এখন কমিটি গঠন কৰি দিছিল বি কটকীৰ নেতৃত্বত। তেওঁলোকৰ যিখিনি তথ্য, সেই তথ্যত সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে যে অইল ইণ্ডিয়াই যথেষ্ট তেওঁলোকে আইন উলংঘা কৰি বাগজান অঞ্চলত তেওঁলোকে অইল ইণ্ডিয়াৰ নমুনা উৎপাদন কৰি আহিছে। আপোনাৰ এই জুইকুৰা ইমানে ভয়ানক আছিল যে আপোনাৰ ৱেলৰ পৰা 6 কিলোমিটাৰ ৰেডিয়াছলৈকে আপোনাৰ জুই বিয়পিছিলে, আৰু 11টা ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছে, আৰু প্ৰায় 1600 ফেমিলি আপোনাৰ এই জেগাৰ পৰা বেলেগ অন্য জেগালৈ স্থানান্তৰ হৈছিলে। মোৰ দোকান এখন জ্বলিলে, পাকঘৰ জ্বলিলে, তাৰপিছত ঘৰখন জ্বলিলে, ঘৰৰ ভিতৰৰ গোটেই সামগ্ৰী বস্তুখিনি জ্বলিলে। মই বহুত কষ্ট এপতকৈ লোৱা, মই বিধৱা মানুহ, বহুত কষ্টই লোৱা। স্বামী নোহোৱা 11 চনত নাই, 2011 চনতে নাই। মই ল'ৰা ছোৱালীকেইটা বহুত কষ্টই ডাঙৰ কৰিছোঁ। অকল ঘৰ জ্বলিলে বুলিহে 25 লাখ দিলে, তাৰ বাহিৰে একো দিয়া নাই। গোহালি জ্বলিলে, তাৰপৰা হাঁহ কুকুৰা গঁৰাল জ্বলিলে, তাৰপৰা পাৰ পুহিছিলোঁ, বাঁহকেইটা জ্বলিলে, এনেকৈ চব বস্তুৱে জ্বলিলে। কাঁহৰ কাঁহী বাতি তেনেকৈ সেইবোৰ আছে, চব পৰি আছে তেনেকেই। আৰু আজি 2023 চনত দেখিছেনে এই ঘৰটোৰ কাষত থকা যিবিলাক খুঁটা, এইবিলাক আগত ঘৰ আছিলে, সেইবিলাক যিবিলাক আপোনাৰ ঘৰ জ্বলি গৈছিলে, সম্পূৰ্ণভাৱে ভস্মীভূত হৈ গৈছিলে, গোটেই ঘৰখন জ্বলি চাৰখাৰ হৈ গৈছিলে। আৰু এয়া তেওঁলোকে অইলৰ পৰা পইচা পোৱাৰ পাছত তেওঁলোকে ঘৰখন বনালে। যিকোনো ফল মূল লাগিবৰ কাৰণেতো 10-12 বছৰ লাগি যাব। 10-12 বছৰ সময় 25 লাখ টকা হ'ব জানো? আমাৰ নহ'ব নহয়। কি কৰি চলাম মোৰ ল'ৰা ছোৱালীকেইটা? মতা মানুহ থকা হ'লে, মতা মানুহ ক'ৰবাত বেলেগ ইনকম কৰিলে হ'লে, বা পইচাখিনিয়ে কিবা গাড়ী চাড়ী এখন ল'লে হ'লে, ক'ৰবাত কিবা এটা কৰিলে হ'লে ন, এতিয়া মইনো কি কৰি চলাম? $25 লাখ এটা দিলে, 25 লাখটো দি পিনি কি হ'ব? আমাৰ একোৱে নহ'ব। ইমান ডাঙৰ বাৰী,
ঘৰ দুৱাৰ একো বস্তু বান্ধি চৰকাৰক বাগান বা বাৰী বনাবলৈ হ'লে বহুততো এইখিনি মানে দিলে, তাৰপিছত আৰু বাকী 10 লাখকে দিলে। যদিও সেইখিনি পইচা আজি আমি একো কৰিব নোৱাৰোঁ, কাৰণ টাউনত যদি কিনিব ক'ৰবাত মাটি কিনিবলৈ হ'লে মানে সেইখিনি পইচা একোৱেই নহয়, বস্তুৰ দাম। আৰু এই সম্পত্তি বনাই ল'বলৈ হ'লে কিমান যুগ লাগিব তাৰো কোনো ঠিকনা নাই। There will be a physical delay for them to be able to get back to their current activities, which is part of what the compensation package is all about, to ensure that they have that much of time in their hand to get back to their original status. And I can tell you, with the compensation which we are proposing, which we already disbursed, financially they will be in very healthy condition. যিখিনি তেওঁলোকে প্ৰদান কৰিছে এয়া তেনেই আচলতে ন্যূনতম। কেলে এই অঞ্চলৰ এনেকুৱা এটা মানে ভয়ংকৰ এটা পৰিস্থিতি হ'ল যে যিখিনি কণ্ডেনছেট নিগৰিত হৈ আছিল, গেছ নিগৰিত হৈ আছিল, তাৰ পৰা যথেষ্ট ক্ষয়ক্ষতি হ'ল। প্ৰায় 10-12 কিলোমিটাৰলৈকে কণ্ডেনছেট বিয়পি পৰিছিল। সেই গেছ আৰু কণ্ডেনছেটে আমাক আচলতে কি ধৰণে আমাক অপকাৰ কৰিলে, এই ক্ষেত্ৰত প্ৰশাসন বা চৰকাৰ বা অইল ইণ্ডিয়াই আচলতে যি ধৰণে এই মানুহখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল স্বাস্থ্যৰ ক্ষেত্ৰত, তেনেধৰণৰ কিন্তু এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পাছত আৰু এটা কথা হ'ল যে যি শব্দ ইয়াত 7 মাহ ধৰি ৰাইজে ভোগ কৰি থাকিবলগীয়া হ'ল। প্ৰায় 3-4 মানে স্কুলৰ হেৰিয়ত মানে এটা ভূঁইকঁপ 7 মাহ ধৰি একেৰাহে চলি থাকিল, যি কম্পনৰ ফলত আমাৰ ঘৰ দুৱাৰবিলাকৰ যি আমাৰ ফাউণ্ডেশ্যন আছিলে, ফাউণ্ডেশ্যনবিলাকৰ মানে যিটো গাঁথনি, সেই গাঁথনিটো প্ৰায় ধ্বংস হৈ গৈছে। ঘৰবিলাকৰ বেৰবিলাক যিবিলাক পকাৰ বেৰ আছিলে, পকাৰ বেৰবিলাক ফাট মেলিলে। তাৰোপৰি আটাইতকৈ জ্বলন্ত আৰু এটা মানে উদাহৰণ হ'ল কি, যে যিখন আমাৰ পথাৰ আছিল, পথাৰত যিহেতু কণ্ডেনছেট পৰি সম্পূৰ্ণ পথাৰখনৰ এটা অঞ্চলটো জ্বলি ইতিমধ্যে শেষ হৈ গৈছিল, আৰু বাকী যিসমূহ অঞ্চল আছিল সেই অঞ্চলসমূহত কিছু লোকে যেতিয়া তাত খেতি কৰিছিল, ধান খেতি কৰিছিল, মাহ খেতি কৰিছিল, কিন্তু অতি আচৰিত কথা যে ধানত কিন্তু গুটি এটাও নাই। আৰু ইয়াত যিহেতু পানী প্ৰদূষিত হ'ল আৰু মাটি প্ৰদূষিত হৈছে, বায়ু প্ৰদূষিত হৈছে, এই যিটো ভাইব্ৰেশ্যন হৈ আছিলে, ভাইব্ৰেশ্যন আৰু শব্দৰ যিটো সৃষ্টি হৈ আছিলে, তাৰ ফলত আটাইতকৈ দুখ লগা কথা যে আমাৰ বাগজান অঞ্চলত 3গৰাকীকৈ গৰ্ভৱতী মহিলাই তেওঁলোকৰ মৃত সন্তান জন্ম দিবলগীয়া হৈছে। যথেষ্ট সংখ্যক গৰু তেওঁলোকে গৰু পোৱালি মানে মৃত অৱস্থাত জন্ম হৈছে, ছাগলী মৃত অৱস্থাত জন্ম হৈছে। পৰ্যটন উদ্যোগৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিল, তেওঁলোকেও কিন্তু এবাৰ যথেষ্ট তেওঁলোকে লোকচান ভৰিবলগীয়া হৈছে, যে এবাৰ পৰ্যটকৰ সংখ্যা তেনেই হেৰেঙা। এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে যিখন আমাৰ মাগুৰী বিল, সেই মাগুৰী বিলত মানে বগাকৈ মানে কি হয়, মাছৰ এটা চামনি, মৰা মাছৰ চামনি পৰি গৈছিল। গতিকে সেই মৎস্যজীৱী যিসকল লোক আছিল, সেই মৎস্যজীৱী লোকসকলো আজি এই ক্ষয়ক্ষতিৰ ফলত মানে তেওঁলোকে বা এই ঘটনাৰ ফলত তেওঁলোকে মৎস্য জীৱিকাৰ পৰা তেওঁলোকে বঞ্চিত হ'বলগীয়া হ'ল। তেনেধৰণে যদি আমি চাওঁ যে আমাৰ এই অইল ইণ্ডিয়াই আজি যিখিনি আমাক এতিয়া ক্ষতিপূৰণ প্ৰদান কৰিছে, সেই ক্ষতিপূৰণটো সেইটো কাৰণে আমি তেনে সামান্য বুলি ক'ব বিচাৰোঁ। আনকি এনেকুৱা এটা অৱস্থা হ'লগৈ, পিছত লাষ্টত বহুতে মাছ মৰিলে, পানীত থকা মাছ মৰি গ'ল, সাপ মৰিলে। সাপ এতিয়া আমাৰ বাগজান গাঁৱত বহুত কমেই সাপ, এতিয়া এইবছৰ আগতে যিমান সাপ আছিলে এতিয়া সাপ নাই, কম পোৱা গ'ল। আৰু এইটোৱে হৈছে আপোনাৰ বাগজানৰ 5 নম্বৰ ৱেল, য'ত নেকি আমাৰ জুই লাগিছিলে। জুই লাগি কিমান গোটেই ঘৰখিনি আপোনাৰ গোটেই এইটো দেখিছে না, বাগজান ৱেল নম্বৰ 5, এইটো জুই লাগিছিলে না। আৰু এইফালে দেখিছে গোটেই ওচৰ পাজৰে গোটেই ঘৰবিলাক জ্বলি জ্বলি শেষ হৈ গৈছিলে। গোটেই মানুহৰ অৱস্থা হাহাকাৰ। এইবিলাক দেখিছেনে, এতিয়াও আপোনাৰ ঘৰ জ্বলাবিলাক চিন আছে। ইয়াত কিবা এটা আছিলে, ঘৰে আছিলে নেকি আছিলে, এইটোও জ্বলি শেষ হৈ গৈছিলে, বুজিছেনে। আৰু এই ৱেলত জুই লগাৰ ফলত আপোনাৰ 3 মাহ পৰ্যন্ত মানুহ, জীৱ জন্তু পানী খোৱাৰ কাৰণে অভাৱ হৈ গৈছিলে, পানী খাব নোৱাৰা হৈ গৈছিলে, যিহেতু কণ্ডেনছেট আপোনাৰ বেছিকৈ আছিলে তাত। পানীখিনি খাবলৈ ভাল পোৱা নাই, কিবা বেয়া। প্ৰথমে ৰঙা ৰঙা নিচিনা ওলাইছিলে, তাৰপিছত মাৰি তেনেকৈ বহুতবাৰ মাৰি কিনি খাবলৈ পানীখিনি চফা ওলালেও গাৰবোৰতে কিবা ফটুৱা নিচিনা লাগে। তাৰপিছত খালে মানে কিবা জ্বলা নিচিনা নদীত খোৱা লাগে। হ'লেও নেখালেও নহয়, কি খাইনো জীয়াই থাকোঁ। আৰু আমাক চৰকাৰৰ ফালৰ পৰা বা অইলৰ ফালৰ পৰা বা আমাৰ প্ৰশাসনৰ ফালৰ পৰা কোনেও যে তোমালোকে এইটো জেগালৈ ঘূৰি নাহিবা, পানীখিনি কিবা এটা বেমাৰ হৈ যাব পাৰে, আৰু জেগা টুকুৰা কিবা এটা থাকিলে মানে তাত কিবা এটা হ'ব পাৰে, তেনেকৈ আমাক কোনো কোৱা নাই এতিয়ালৈকে। এতিয়াতো কৰিবলৈ একো উপায় নাপাইছোঁ। এতিয়া 25 লাখ টকা আগধন হিচাপ মানে এতিয়া জলাঘৰ মেৰামতি কৰিব লগা হয়, উপায় নোহোৱা হ'ল।
আমাৰ মানুহে জ্বলাবাৰী কিন্তু ঘৰ নবনায় আৰু নাথাকে তাৰপিছত এতিয়া আমি নিৰুপায় হৈ মানে জ্বলাবাৰী জ্বলাঘৰত আকৌ বাস কৰিব লগা হয় মোৰ হাজবেণ্ডে মাছ মাৰিছিলে এতিয়া মাছ মাৰিবলৈ খুব হাঠিয়াই নাই চব জ্বলিলে জাল আছিলে পটিং আছিলে বৰ ডাঙৰ ডাঙৰ জাল আছিলে একদম বজাল বাঘ জাল এইখনটা আছিলে এতিয়া সেইকাৰণে মাছ মাৰিবও নাযায় মই এতিয়া মানুহটো হাজবেণ্ডটো ভাবি ভাবি মাথা কম নিচিনা হৈ থাকিলে এতিয়া অকপ চুলাই খাব কি কৰিম এতিয়া ল'ৰা আছে 3টা ছোৱালী আছে এজনী কোচত চুলাই খাব পইচা সেই 25 লাখ দিলে তাই 1-2 লাখ 3 লাখ টকা ভাঙি এটালে চুলাই খাই আমাৰ ঘৰটোতে পৰি দিব নেকি লাগে আমি হয়তো আমাৰ বয়সটো নাই এতিয়া গ'লগৈ উঠি অহা যুৱক চামে যাতে ভাল হিচাপে থাকিব পাৰে বসবাস কৰিব পাৰে গতিকে আমি এই গাঁওখনৰ সুৰক্ষিত হোৱাটো লাগে আমাক মানে যাতে অইলৰ পৰা এফেক্ট আৰু হ'ব নালাগে গতিকে মই শিক্ষাটো আগবাঢ়ি যোৱাটো বিচাৰোঁ আৰু লগতে বৈজ্ঞানিক ভিত্তিত কৃষি কৰিবৰ কাৰণে মানে আমাক চৰকাৰে কিবা এটা সুবিধা দিয়ে বৈজ্ঞানিক ভিত্তিত মাটিবোৰ যাতে পৰি নাথাকে মই এইটোকে কামনা কৰিলে গাঁওখন মানে ভাললৈ আহিব এই বুলি মোৰ ধাৰণা সব জ্বলি গৈছিল না সব এইবিলাক নতুনকৈ বনাইছে বহুত দিন লাগিলে ন 7 মাহ জ্বলিলে ন 7 মানে 8 মাহ An oil well in eastern Assam's Tinsukia district experienced a blowout on the morning of May 27, 2020. Machinery failure usually leads to a blowout, which is an uncontrolled release of crude oil or gas from a production well. This particular well is under Oil India Limited or OIL's Baghjan oil field. It adjoins the Maguri Motapang wetland and is not far from the Dibru-Saikhowa National Park. For 13 days, gas had been flowing out uncontrollably despite the pumping in of water. Around 1,610 families had been evacuated from nearby affected areas and camped in 4 relief camps with an immediate compensation of Rs 30,000 per affected family from OIL. 3 disaster control experts from a Singapore-based firm had arrived in a special flight to help contain the well on June 8. But the well caught fire 13 days after it started spewing gas and associated elements on June 9, causing the death of 2 firemen who had jumped into a pond to avoid the flames. Locals and environmentalists are worried about the impact of the gas leak, and there have been reports of damage to the ecology of the area. Pictures of carcasses of a river dolphin and some dead fishes in Maguri Motapang Beel, about 1.5 kilometers from the incident site, went viral on social media. There have been protests around the site since June 9, and Assam Chief Minister Sarbananda Sonowal has ordered a probe into the oil well catching fire. OIL has issued a show cause notice to a Gujarat-based exploration and production firm that was outsourced the operation of the Baghjan natural gas well.